birthday to you. Happy birthday. Hey guys, welcome to Moyurjit vlog. Aru guys, আজি হৈছে মোৰ জন্মদিন তো জন্মদিন উপলক্ষে আজি অলপ মানে কিবা কিবি অলপ চলিব তো বজতো গাইস আজি জন্মদিন উপলক্ষে আৰু কিবা কিবি বস্তু আনিছিল তো কিবা কিবি বস্তুবিলাক এতিয়াও মানে সজা আৰু এতিয়া প্ৰায় ৰাতিপুৱা প্ৰায় 8টা বাজিল তো ধুনীয়াকৈ গা পা ধুই আহিলোগে তো এতিয়া বস্তুখিনি ইয়াতে এইখিনিতে দেখিছে এইখিনিতে মজা কিবা কিবি অলপ সজাই দিওঁ তাৰ পাছত আপোনালোকক কি বস্তু আনিছে প্ৰথমতে আপোনালোকক দেখাই লৈ ৰ'ব প্ৰথমতে আছে তোমাৰ এইবিলাক ইয়াতে থৈ দিছোঁ এইবিলাক আছে তোমাৰ বেলুন আছে তাৰপিছত এইবিলাক লাইট আৰু ইফালে আৰু এটা লাইট আছিল ইফালে এইটো এই যায় তো এইটো এটা লাইট আৰু ইফালে তোমাৰ ইফালেও আছে বেলুন আৰু ইফালে আছে তোমাৰ এই সজাবলৈতে বেলুন ফুটা কিবা কিবি এইটো ষ্টাৰ আৰু এইটো ষ্টাৰ ফুলোৱা গ'লে আৰু এইটো হেপী বাৰ্থডে আৰু এইবিলাক কিবা কিবি এইটো বেলুন ফুটাই পাম তো এইখিনিখন মজাকৈ এতিয়া সিহঁতে এতিয়া সজাই দিওঁ তো তেনেহ'লে গাইজ ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকিব আজি কিবা এটা মানে মজা হ'ব ভিডিঅ'টো গৈ পালক এতিয়া বেছি দেৰি নকৰোঁ মজাকৈ এতিয়া সজাই দিওঁ মই একদম আপোনাৰ ভিডিঅ'টো একদম লাষ্টলৈ চাই দিব গাইজ তেনেকুৱা তো গাইজ মই ভিডিঅ'টো 20 জুনত বনাই আছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো 21 জুনত চাব পাব আৰু আজি 20 জুনত কিবা মানে বিষ্ণু ৰাভা দিৱসো আছে গাইজ আজি বিষ্ণু ৰাভা দিৱসো আৰু মই জন্ম তেনেকুৱালক এতিয়া সজাই লওঁ মজাকৈ তো গাইজ এইকেইটা এতিয়া প্ৰথমতে লুকাই দিওঁ ইয়াতে লুকাই দিয়াৰ পাছত তাৰপিছত বাকী বেলুনখিনি মজাকৈ সজোৱাই হ'ব ব'লক গাইজ মই একদম পুৰা মজাকৈ প্ৰায় 50% মান হৈ গৈছে আৰু বাছ 50% আছে বাকী বেলুন আৰু বাকী লাইট চাইট অলপমান লগাব আছে বাকী ডেক'ৰেশ্যনটো আপোনালোক কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব নিশ্চয় আৰু এইফালে চাব পাৰে হেপী বাৰ্থডে আৰু এই দুটা ইফালে ষ্টাৰ আৰু ইফালে চাওক এই আৰু গাইজ একদম ইমানো নহয় জাষ্ট চিম্পুল আৰু বাকীখিনি কৰোঁ তাৰপিছত আপোনাক এতিয়া বাকীখিনি বেলুনখিনি কাম কৰিলোঁ তাৰপিছত আপোনালোক সম্পূৰ্ণ হোৱাৰ পাছত মজাকৈ দেখাম গাইজ তো গাইজ একদম প্ৰায় 90% কমপ্লিট হৈ গ'লে আৰু এইফালে চাব পাৰে পিছফালে মজাকৈ লাইটৰ ডিজাইনটো দি দিছোঁ এইফালে চাওক ইয়াতে টিপ লাইট আৰু ইফালে এটা লাইট আছে ইফালে এইটো ওপৰতে গৈছে লাইটটো এনেকৈ ঘূৰি থাকিব তো এতিয়া ৰাতি বেষ্ট মানে ভাল লাগিব এতিয়া বাকী অনলি বেলুনৰ কামকেইটা আছে তো ইফালে আছে এইবিলাক বেলুনকেইটা তো বেলুনকেইটা আৰু পৰীক্ষিততে আহি আছে সিহঁতে আহিলে একেবাৰে বেলুনকেইটা এৰি সজাম তো এতিয়া নসজা যিহেতু মানে ৰাতিহে কৰিম ইমান এটা তো দিনত ইমান এটা নাই এতিয়া মই লাইটকেইটা আপোনালোকক বন্ধ কৰি দেখাইছোঁ চাওক লাইটকেইটা বন্ধ কৰি দিলে তো এনেকুৱা পিছফালে এনেকুৱা এৰিছোঁ আৰু এইকেইডালতে দেখিছে এই মানে লাইটৰ ডিজাইনটো গোটেইকেইটা মানে এটা কানেকশ্যনে কৰি দিছোঁ এটা প্লাগতে তিনিটাও এটা প্লাগতে কৰি দিছোঁ কানেকশ্যন আৰু এইফালে চাব পাৰে এনেকুৱা তো এতিয়া মানে আৰু ৰাতি ভাল লাগিব তো এতিয়া সিফালৰ পৰা অলপ পোহৰ আহি আছে যে লাইটৰ একদম ৰাতি লাইটৰ ডিজাইনটো একদম মজা লাগিব তো গাইজ ইহঁতে আহি পাই গ'লে এইফালে আছে পৰি আৰু ইফালে বেলুন চেলুন ফুকা হৈ আছে আৰু ইহঁতে মোৰ কাৰণে কিবা এটা বোলে গিফ্ট আনিছে কি গিফ্ট আনিছে এতিয়ালৈ বাৰু মই চোৱা নাই তো বিষয়ে অলপচোন গাইজ এতিয়া গিফ্টটো প্ৰথমতে ইহঁতৰে যাত্ৰা তো ইহঁতৰ গিফ্টটো এতিয়া ইফালে আছে এইটো গিফ্টটো এতিয়া এইটো খুলি কেনে চাওঁ এতিয়া কি বস্তু আছে গাইজ পেকিংটো কিন্তু ভালে কৰি আনিছে দোকানত কৰি আনিছে তুমি পেকিংটো পাইছোঁ মজা তো গাইজ এতিয়া মজাকৈ পেকিংটো চাওঁ কি বস্তু থাকিব পাৰে তো গাইজ এতিয়া পেকিংটো খুলিলোঁ চাওক পেকিংটো কিন্তু খাতৰা দিছে কিন্তু দেই গাইজ বাপৰে আৰু পেকিং আছে গাইজ আৰু এটা পেকিং আছে এইটো পেকিংটো খুলিলোঁ আৰু এতিয়া
নেক্সট পেকিং বহুতকেইটা পেকিং কৰি আনিছে বাৰু ইয়াতে আছে নে নাইবা আৰু নেক্সট পেকিং হোৱাৰ পৰা ঠিক নাই ভালে মই এইটো চাই লওঁ এতিয়া কি বস্তু হ'ব পাৰে পুষ্পা তো ইমানবিলাকক পেকিঙৰ মাজত এইটো ওলালে তো মজা লাগিছে তো আজি এইটো পিন্ধি আজি কেক কাটিব লাগিব গাইছ নতুন চোলা তো গাইছ একদম কেক নিব আহিছোঁ আৰু হৈছে গাড়ীতে কেকটো আছে তো আৰু কেকটো লৈ যায় আপোনালোক ঘৰত যায় মজাকৈ দেখাম গাইছ একদম মজা কেক কাটিম গাইছ আৰু ঘৰ আহি পালোঁ দিয়ক গাইছ আৰু এয়া আমাৰ মাংসি কিবা কাৰোবাৰ কথা পাতি আছে তো গাইছ কেক লৈ আহি পালোঁ আৰু তো গাইছ এতিয়া লাহেকৈ সন্ধিয়া হ'বলৈ ধৰিলে আৰু কেক চেক আনিলোঁ আৰু ইফালে বৌ আহি পালে আৰু এইটো হৈছে আমাৰ বৌৰ এইটো টিকলা আৰু ইফালে ডিজাইনটো ইফালে চলি আছে মানে আলহী চালহী আহি আছে তো এইফালে ফেনৰ হাৱা চলি আছে আৰু ইফালে কিবা কিবি অলপ মানে এইটো আছে আমাৰ একদম পিয়ৰ বা এজনী আৰু এয়া হৈছে মাংসি আৰু মই মানে বহুতে মানে অলপ লাজ কৰে মানে অলপ তো ইয়াতে অলপ মুখখন আমাৰ গাইছে মানে চাব খোজে অলপ মুখখন আমাৰ এইফালে আছে টিনা আৰু এইফালে আছে ত্ৰিদীপ আৰু ভাইলেনা আৰু দীক্ষু তো এইকেইটা ত্ৰিদীপ হাই টিনা কি খবৰ মানে তো গাইছ একদম মজা কেক আহি গ'লে আৰু কেককেইটা আপোনাককেইটা দেখাই আছোঁ তো কেনেকুৱা কি ধৰণে কেক আহিছে তেনে বলক আৰু এইফালে দেখিছে কেক তো মানে 1 কিলো ওজনৰ কেক এটা অৰ্ডাৰ দিছিলোঁ কিন্তু 1 কিলো ওজনৰ কেকটো বোলে বনাব নোৱাৰিল সেইকাৰণে আধা কিলোকৈ দুইটাকৈ দিছে তো এইফালে তোমাৰ ষ্ট্ৰবেৰী আছে আৰু তোমাৰ এইটো বগা হোৱাইটৰ কিবা এইটো গাখীৰৰ নে কি হ'ব পাৰে নাজানো বাৰু কিন্তু ষ্ট্ৰবেৰীৰে হয় এইফালে দিব পাৰে এইটো প্ৰায় হেপী বাৰ্থডে মজাকৈ আৰু এইটো প্ৰায় চিম্পুলকৈ তো এতিয়া কেককেইটা কাটিব লাগে আৰু বলক এতিয়া কেক কাটোগৈ Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday to you. মই এখন ফটো এইফালে খাবলৈ বহি গৈছে আৰু এইফালে হৰিদীপ কেনে হৈছে খানা মজা নে গাইছ মই খাবলৈ বহি গ'লে আৰু এইজন হৈছে দাদা এইজন দাদাই এই ঘৰটোতে দেখি আছে মই যোনটো ঘৰত আছোঁ এই দাদাজনে বনাইছিল তো এই দাদাজনৰ লগত এতিয়া খাই আছোঁ আৰু একদম চিম্পুল এইফালে তোমাৰ কেকটো আছে আৰু পুৰি আৰু এইফালে মিঠাই পায়স আৰু এইফালে তোমাৰ এইটো বুটৰ চাটনি আৰু এইফালে হাই দাদা ঘৰটো কিন্তু বেষ্ট বনাইছে একদম বেষ্ট মিস্ত্ৰী আছিল দিয়ক গাইছ খাইলোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো গাইছ আৰু এতিয়া বাৰ্থডে চাৰ্থডে পূৰা একদম শেষ হৈ গ'লে আৰু এতিয়া মানে এতিয়া লাষ্টত কি অলপ চলপ গিফ্ট উঠে তাকে আপোনালোকক দেখাব বলকচোন গাইছ আৰু এইফালে আছে গিফ্টকেইটা তো এতিয়া গিফ্টকেইটা মজা তো এইফালে আছে ভিনি আৰু ভিনিয়ে এতিয়া গিফ্টকেইটা মজাকৈ খুলিব তো এইফালে প্ৰথম গিফ্টটো খুলিলে তো প্ৰথম গিফ্টটো এইফালে এটা ধুনীয়া এটা হেপী বাৰ্থডে কাপ ওলাইছে আৰু ছেকেণ্ডতো এতিয়া চাওক আৰু এইটো কি হ'ব পাৰে গাইছ আৰু ইয়াতো এটা ধুনীয়া এটা হেপী বাৰ্থডে কাপে ওলাইছে তো ইয়াতে এইটো এটা গিফ্ট এইটো ধুনীয়া এটা চাৰ্ট হয় আৰু এটা গিফ্ট আছিল তো আৰু এটা স্পৰ্টিং আছিল
তো এইখিনিকত গিফ্ট উঠালে আৰু অলপ চলপ কিবা কিবি অলপ পইচা চইচা উঠিছিল তো এইখিনি আৰু দিয়ক গাইছ আৰু এইজন হৈছে আমাৰ ভিনি মানে ভিনদেউ আৰু খেতিৰ বাৰু দোকান আছে তো আজি মানে আৰু মানে ভিনদেউ এতিয়া কিবা এটা ক'ব আপোনালোকে আৰু কিছুমানে জাষ্ট চিনি পাব পাৰে দোকানত যদি আহিছে নিশ্চয়কৈ আৰু এতিয়া ভিনদেউ কিবা এটা ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ভাল লাগিলে থেংক ইউ তো গাইজ কৰি দিব আৰু ভিনদেউৰ দোকানত যদি আহা নাই আহিব অলপ কিবা কিবি অলপ ডিছকাউণ্ট হ'ব তো মোৰ নাম কৈ যাব এইটো কিবা কিবি অলপ ডিছকাউণ্ট হ'ব নাই ভিতৰত তো ডিছকাউণ্ট হ'ব তো আপোনালোকে আহিব পাৰে